বন্ধু বান্ধৱীসকল আমি এয়া কঠীয়া তুলিছোঁ। এয়া আমাৰ গোলাঘাটৰ পৰিৱেশ। আমাৰ গোলাঘাটৰ পথাৰ চক, এয়া আমাৰ পথাৰ। এই পথাৰত আমি কঠীয়া তুলিছোঁ। আমাৰ গোলাঘাটৰ টাউনৰ পৰা প্ৰায় 3 কিলোমিটাৰ আঁতৰত আমি এয়া কঠীয়া শালিকীহাটৰ কাৰণে দিবলৈ তুলিছোঁ। শালিকীহাটৰ বান আক্ৰান্ত মানুহে আমাৰ কঠীয়া নিব। আমি একেগৰাকীয়ে কঠীয়া তুলি দিছোঁ। আমাৰ পথাৰ পৰিৱেশ দেখাই দিছোঁ। এয়া বানপানী হৈছিলে, তেতিয়া আমাৰ গোটেই পথাৰবিলাক ডুবি আছিলে। আমাৰ ইয়াত বানপানী নহয়, কিন্তু বৰষুণৰ পানীয়ে ভৰি যায়। মানুহবিলাকে ৰাস্তাৰ কিনাৰে কিনাৰে ঘৰ বনাই দিছে কাৰণে, ড্ৰেইন নথকাৰ কাৰণে, পুলবোৰ বন্ধ হৈ যোৱাৰ কাৰণে আমাৰ ইয়াত পানী বেছি হৈ যায়। ভৱিষ্যতলৈও যদি এইবিলাক আমাৰ পুল চুল নহয় ৰাস্তা কিনাৰত যদি ড্ৰেইন নহয়, তেতিয়া আমাৰ গোটেই পথাৰ, আমাৰ ঘৰ দুৱাৰ চব বুৰি যাব। সেইকাৰণে ৰাইজসকলক অনুৰোধ কৰোঁ যে যিসকলে আমাৰ এই অঞ্চলত ঘৰ বনায়, ঘৰলৈ ৰাস্তাৰ কিনাৰে কিনাৰে যাতে ড্ৰেইনসমূহ দি যায়, তাকে ৰাইজসকলক অনুৰোধ কৰিছোঁ। এয়া লগতে ময়ো কঠীয়া তুলিবলৈ আহিছোঁ। ময়ো বেক কৰি দেখাই লৈছোঁ।